এপাক আহিবিচোন এফালে যাওঁ যাম আৰু তই আহিবিচোন মুখত তেল নাই তামোল এখন লৈ আহ বহুত দেৰি তামোল খোৱা নাই ঘৰত আছো বুঢ়া নামঘৰলৈ যাব লাগে নহয় পাহৰিছিলো ঘটো ধানখিনি তই সেই হাওনা মিলত কুটাই আনি গৈছে বৰা ধান এইখিনি বুজিছ নাই বিহুলে পিঠা পনা খুন্দিবলৈ লাগে নহয় যা সোনকালে যা দেৰি নকবি মই আকৌ সেই নামঘৰলৈ যাব লাগিব যাম কিনো তই এফালে গ'লে আকৌ সোনকালে ঘূৰি নাহ নহয় সেইকাৰণে ক'বলগীয়া হৈছে আৰু সেইডালকে আকৌ পিটিকি থাকিবি নি যাম পুৰা সোমালে এইবাৰ আৰু এগৰাকীক অকণমান তেল মাৰি লোৱাহে কথা আৰু অথনি ফোন এটা কৰিব পৰা নাই শুন কি কৰিছা এই দেউতা আছিলে আকৌ কেনেকৈ ফোন কৰোঁ কৰা কথা নক'বা কি কৰিছা কম ঘৰত কম এইবাৰ আজি কমেই মই আজি কম নহ'লে কাইলৈ কম কোনোবা দিন ঘৰত কম মুঠতে বিয়া পাতিব লাগে নহয় মই তোমালোকৰ ঘৰটো ক'বা আকৌ কথাটো ক'বা শুনিছা নাই ঘৰটো কথাটো ক'বা আকৌ কি আকৌ নকওঁ এইবোৰ নাই ক'ব লাগিব মই নহ'লে নিজে যাম আকৌ গৈ কৈ থৈ আহিমগৈ ঘৰটো চব চিনি পোৱা নাই বাৰু আপেকে আহিবি তেতিয়াহ'লে দেই আহিবি কোন সেইজনী কোন হেৰি লগৰ এটা পিতাই লগৰ ক'ত কাৰ জীয়েক সেইজনী হেৰি খেতৰলৈ ফোন কৰিছিলোঁ খেতৰলৈ ফোন কৰিছিলি খেতৰ জীয়েক হ'বলা সেইজনী তোৰ লগৰ ল'ৰা সেইখন আন্দোলন কৰিছেগে পিকেটিং কৰিছেগে দেখা নাই তোৰ অকল ফোন কৰোঁতে ডিমু যাব নি এই মোৰো বিয়াখন পাতিব লাগে নহয় তই এনি টাইম ৰেক নাথাকিবিচোন ছোৱালীজনীৰ লগতো কথা পাতিবলৈ শান্তি নাই তোৰ পৰা বিয়াখন পাতিব লাগে হেৰ পাতিবি তই আগে সেই জাতি মাটি ভেটি সেইবোৰ ৰক্ষা কৰি ল নহ'লে সেই চব বিদেশী হাতত যাব গম পাইছ নাই এই সোপা নিবলৈ ক'লো মই আন্দোলন কৰিবলৈ যাব লাগে ন তই দাখন দে এই ঘটু গছক চিনি পোৱা নাই নহয় এফালৰ পৰা কচু কটা দি যাম বাপেকে মূৰ্খ তোক তেনেকে আন্দোলন কৰিবলৈ যাবলৈ নাই কোৱা এই গণতান্ত্ৰিকভাৱে চৰকাৰৰ লগত আলোচনা কৰি আন্দোলন কৰ তেতিয়াহে হ'ব পিতাইও এই গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে ন তই দেখিছ নহয় হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে কিবা চৰকাৰে গুৰুত্ব দিছে জানো এদিন বাধ্য হ'ব মই কৈছো ন এদিন বাধ্য হ'ব বোলো চৰকাৰ বাধ্য হ'ব দে তোৰ এই গামোচাখন দে মূৰত মাৰি যাওঁ মৰিলেও মৰিম এদিন ক'বলৈ হ'ব যে জমৰ আগত দেশৰ কাৰণে মৰিলো জমৰ আগত কৈ কম ভাল কাম এটা কৰি আহিছো যা মৰিলো মৰগে বুজিছ মোৰে এটা নাম হ'ব বোলে আমুকৰ পুতেক বোলে শ্বহীদ হ'ল আগে ধান গাল কুটাই আনগে যা নহ'লে বিহু খাবি সেই তোৰ লগৰ সোপাইহে মকৰাই খাবলৈ আহিব তই লগৰকেইটা আহাও দেখিব নোৱাৰ যে তই এনেকুৱা চিপচ মানুহ এটা দুটা আহে তোৰ লগত জাক পাতি সেই সোপা উপায় নাইকিয়া হৈছে দেই দেখিছ এই মই এই বুঢ়া মানুহটোৱে পাইছো তই সেই গালে খাই তোৰ গাত মই নিজে নিম তই থ বুলি কৈছ মই দিম মই নিমতো মই লগৰ কেইটামানক মাতি লওঁ আজি আন্দোলন কৰিবলৈ যাম মই যাম মই ধানো কুটাম মই লগৰ কেইটামানক মাতি লওঁ আন্দোলন কৰিবিগে কৰিম তই যা ভিতৰলৈ যা কি কৰ দেই কি কৰ কৰি থাক মই হ'লে নোৱাৰো ফোন কৰোঁ কালকে আমাৰ সেইকেইটা ক'লৈ গ'ল সেইকেইটা ক'লৈ গ'ল সেইকেইটা তই কৈছিল ক'বলৈ পঠিয়াইছিলি কিবা আনিবলৈ পঠিয়াইছিল ন মই কৈছিলো সেই বাঁহৰ চুঙা আনিবলৈ কৈছিলো কাৰ বাৰীৰ পৰা লুৰু গৈছেগে কাৰ বাৰীত পৰা মাৰ খাইগে এইকেইটা আজি এইকেইটা অলপ কচু নে এইকেইটা অলপ অঘাই টং থোৱা সি বৰ সভ্যটো জ্ঞানীটো একেবাৰে তই বৰ জ্ঞানী ওলাইছ আহিলে মোক মাতি দিবি মই অকণমান জিৰণি লওঁগে দেই হ'ব পটাপট মাতি দিবি ক'লেও যাবলৈ নিদিবি এইবাৰ আৰু 15 মিনিট মান যদি মই মৰম কৰি ল'ব পাৰো আইগৰাকীক শুন পিতাই আহিলে আকৌ পিতাই শুনি আছিলে হপাই বুজিছ নাই সেয়াই আৰু আন্দোলন কৰিবলৈ যাবলৈ কৈছে ফেনাইছ ন পিতাইক লগাব দে ভালকে মজাব তোক আজি
মোক এতিয়া বজাই থৈ গৈছে তোকো বজাব তই সেই খৰ খেদাকে ক'ৰ পৰা সোমালিহি ইয়াত হে নকবিয়া বুজিছ এই কমল বতাহৰ বাৰীত সোমালোগে এই জহনি মই আলুটোৰ পৰা অলপতে মাৰ খাওঁ নহয় বুজিছ মাৰ খাই আহিছ তোৰ মই চেহেৰা দেখিয়ে গম পাইছে কৰি আছ নহয় তই বেছি জান নেকি মইহে কৈছিলো মই মাৰ নাই খোৱা কথা ক'বলৈ আহিছ মাৰ নাই খোৱা তই মাৰ নাই খোৱা পেণ্টটো খুলি দেখা কমলা পাৰিলে তই কৈছিলি মই কৈছিলো মই মাৰ নাই খোৱা তই পেণ্টটো খুলি দেখা অকমান হোৱা শান্তি নাই কিতাপ তোৰ নিজৰ তহঁতৰ ভাগৰ যুগৰ নাই মই অকমান জীয়াবলৈ নিজেও কেলে ক'ত আছিলিগে য'ত ত'ত গৈ বদনাম কৰি ফুৰিবি কাৰ বাৰীত লুৰুকে ঠিক নাই তোক কি আনিবলৈ কৈছিলা ভলুকা বাহঁতে খাব লাগিব যে পাইছো চুঙা চাউলটো ভলুকা বাঁহত চুঙা চাউল খাবি মূৰ্খ তোৰ জ্ঞান নহ'ল আৰু তোক ইমান দিন ক'লো বোলো খাই লওঁ বাহ বুলি কয় সেইটো চুঙা চাউল খোৱাটো খাই লওঁ বাহ বুলি কয় যা হয় বিছৰ ঘৰত আছে বিচাৰি লৈ আনকি যা মোৰ কথা কবি যা মূৰ্খ কেইটা এইকেইটা মাৰ নাই খোৱা শুন তোৰ এতিয়ালৈকে জ্ঞান নহ'ল যেতিয়া তোক মই এই বছৰ সেই স্কুলত নাম লগাই দিম মই আতংবাদীলৈ যাম পিতাই যাবি আতংবাদী তাত চুজি খাব দিয়ে মটন খাব দিয়ে বিস্কুট খাব দিয়ে আৰু কি দিয়ে আৰু বহুত কিবা কিবি দিয়ে কোন যায় আতংবাদীলৈ যায় কোন ৰমেন বতাহৰ পুতেকটো নাযায় নেকি মইনা আতংবাদী নহয় অংগনবাদী মূৰ্খটো এইটো এই চব কি হব নহয় আতংবাদী মূৰ্খ তোক কৈছো নহয় এবাৰ মই তোক নাম লগাই দিমেই স্কুলত নহ'লে তোৰ এইটো ধানখিনি ধৰি দে মই কোটাই আহো বুজিছ নাই এই গধূলি এই হেৰি আহিব খেতৰো আহিব আৰু পদ্মও আহিব আন্দোলন কৰিব যাওঁ ধৰ এবাৰ উঠাব লাগিব যেন ধৰ ধানকেইটা কোটাই আনোগে এতিয়া ভুলুকা বাঁহত চুঙা চাউল খুৱাই আতংবাদীলৈ যায় ভুলুকা বাঁহত চুঙা চাউল আতংবাদীলৈ এইফালে মা তোক এইখিনি লৈ আহিম নে বিকি থৈ আহিম দেখিবি তই চাউল এসোপা বিকি থৈ নাহিবি আকৌ সেইদিনা দিলো সেইসোপা চাউল বিকি তই ফোনৰ সেইটো কথা বাদ দেচোন বাদ দে যা মই সোনকালে সেই নামঘৰলৈ যাব লাগে গধূলি চাকি জ্বলাব লাগে নহয় সোনকাল কৰিবি দেই যা মই গা পা ধুওঁ দেই শুনিছ নাই মোৰ কাপোৰ চাপোৰ দেচোন